কি নাম আপোনাৰ? জামালুদ্দিন। ক'ৰ মানুহ হয় আপুনি? মাঞ্জা। কি বস্তু আনিছে? বালু। ক'ৰ পৰা? লুঙি। লুংগিৰ পৰা আনিছে। কিমান আনিছে? 12 CM। 12 CM আনিছে। ক'ত ল'ব মালটো? ডিমাপুৰ। ডিমাপুৰ ক'ত? একদম মেইন টাউন? টাউনত মানে এই পাটকাই যাব। পাটকাই যাব। মালৰ ছাপ্লায়াৰ কোন হয়? ছাপ্লায়াৰ সুনীল তেৰণ। ক'ৰ মানুহ হয়? ডিফুৰ মানুহ। আচ্ছা, এইটো মালটো সদায় লৈ থাকে না? এই সদায় মানে মইতো মাজে মাজে মইতো বেছি ৰাস্তাৰ কামেই বেছি কৰোঁ ন। এইটো গাড়ীটো আপোনাৰ নহয় জানো? আপুনিয়ে চলাইছে? ময়ে চলাইছোঁ। মানে এতিয়া এই ৰাস্তাৰ কাম বৰষুণৰ কাৰণে বন্ধ নাই, সেইকাৰণে MI থকা গাড়ী এইবিলাক। এতিয়া আপুনি ইয়াৰ আগতে কেতিয়া লৈছে? যোৱাকালি লৈছে না কেতিয়া? নাই, যোৱাকালি নাই, আজি আজি আহিছোঁ। এতিয়া আপোনাৰ গাড়ী ডকুমেণ্টছ আছে কিবা? গাড়ী ডকুমেণ্টছ আছে মালিকৰ লগত আপোনাৰ লগত আছে নেকি? মোৰ লগততো এইবিলাক আজিকালি অনলাইন মালিকৰ লগত মালিকৰ লগত আছে। আপোনাৰ লগত দিব লাগে নহয়। গাড়ী কোনে চলাই আছে? গাড়ী চলাই আছোঁ আমি, এণ্ট্ৰি কিবা হ'লে গাড়ীটোতো আপুনিয়ে চলায়, ৰাস্তাত আপোনাকে ধৰিব ন? ধৰিব নাথাকে। এতিয়া আপোনাৰ লগত থাকিব নালাগে, লাগে নে নালাগে? আপুনি কি ভাবে? মালিকবিলাকে এতিয়া আজিকালি জানে কাগজবিলাক লগত নিদিয়ে, সিহঁতৰ GPS আছে, গম পায় গাড়ী ক'ত যাই আছে। আপোনাৰ লগত ডকুমেণ্টছ থাকিব লাগে। হয়। এতিয়া আমি আপোনাক পাম ন, আপোনাকে ধৰিম ন? হয়। মালিকটো পিছত আহিব, প্ৰথমটো ড্ৰাইভাৰে আহিব, হয়। হয়নে নহয়? সেইটো কাৰণে আপোনাৰ লগত ডকুমেণ্টছ থাকিব লাগে নে নালাগে? লাগে। এতিয়া ডকুমেণ্টছটো আপুনি দেখাব পৰা নাই, একো ডকুমেণ্টছ নাই। আছে মানে গাড়ীৰ লগত নাই, আছে মালিকৰ লগত আছে। আপোনাৰ লগত নাই, মোৰ লগত নাই। মালৰ ডকুমেণ্টছ নাই, হয়। গাড়ীৰো ডকুমেণ্টছ নাই। হা, গাড়ীৰ ডকুমেণ্টছ আছে? ইয়াত লগত অঁ, লগত নাই, লগত নাই, একোৱেই নাই মানে। অঁ।